এই কৃষ্ণ বড়ো RCT চিৰাঙৰ ডাইৰেক্টৰ। আমাৰ ইয়াত বিনামূলীয়াকৈ যিবিলাক চিৰাং ডিষ্ট্ৰিক্টৰ নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক শিক্ষা দিয়া হয়, বিভিন্ন বিষয়ত শিক্ষা দিয়া হয়। আৰু বৰ্তমানে আমাৰ ইয়াত বিউটি পাৰ্লাৰ কৰ্চটো চলি আছে যোৱা 27 জানুৱাৰী 2025 পৰা। এইটো আমি এটা ওমেন গ্ৰুপৰ কাৰণে স্পেচিয়েল প্ৰগ্ৰাম হিচাপে আমাৰ ষ্টেট বেংকে চিলেক্ট কৰিছে। আমি দেখিছোঁ যে আমাৰ এই ট্ৰেইনিং চেণ্টাৰৰ পৰা বিভিন্ন নিবনুৱা যুৱক যুৱতীয়ে শিক্ষা গ্ৰহণ কৰি ৱেল ইষ্টাব্লিছ হৈছে। গতিকে আশা কৰোঁ ভৱিষ্যতেও আমি তেনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেইনিং দি পেলাই এই চিৰাং ডিষ্ট্ৰিক্টৰ যিবিলাক নিবনুৱা আছে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰিম আৰু দেশৰ উন্নতিত তেওঁলোকে অৰিহণা যোগাব। ধন্যবাদ। এই বেছত কিমান গৰাকী আছে? ইয়াত একচুৱেলি আছিলে 35 পৰা মই এতিয়া গম পোৱা মতে ড্ৰপ আউট হ'ব মোটামুটি 2জন। আমাৰ ইয়াতে থকা লোৱাৰ কাৰণে ফেচিলিটি আছে, হোষ্টেল আছে, বয়ছৰ কাৰণে বেলেগ আৰু গাৰ্লছৰ কাৰণে বেলেগ। গতিকে তেওঁলোকে সেই সুবিধাখিনি গ্ৰহণ কৰে আৰু থাকে। আমাৰ ইয়াত ৰেচিডেঞ্চিয়েল ট্ৰেইনিং চেণ্টাৰ হয়। ইয়াৰ পৰা প্ৰমাণ পত্ৰ দিয়া হয়। লগতে আমি তেওঁলোকক মানিটাৰী বেনিফিটৰ কাৰণে বা ফাইনেন্সিয়েল সহায়ৰ কাৰণে বিভিন্ন বেংকত তেওঁলোকৰ পৰা লোনৰ এপ্লিকেশ্যন লৈ পেলাই আমি সেইবিলাক ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু আমি সেইটো ফ'ল' আপ কৰি থাকোঁ। তেওঁলোকে লোনো পায়, লোন লৈ পেলাই তেওঁলোকে নিজাকৈ ব্যৱসায় আৰম্ভ কৰে আৰু ৱেল এষ্টাব্লিছ হয়। আমি ইয়াতে পাৰ্লাৰ শিকি আছোঁ, বিউটি পাৰ্লাৰ, মিউজিচিয়ান মেমে আমাক শিকাই আছে। মানে আমি ইয়াতে হোষ্টেলৰ থকা সুবিধা পাইছোঁ আৰু ইয়াতে ফ্ৰী কোচিং, খোৱা দোৱা চব ফ্ৰী। জাগাবোৰটো বহুত ভাল। আমি 35 জন আছোঁ ইয়াতে টোটেল। বহুত ভালকে চলি আছে এতিয়া। মেমে শিকাই থাকে সদায়। চৰকাৰী খৰচতে চলি আছে এইবোৰ। চিৰাং ডিষ্ট্ৰিক্টৰ আছে।